ব্লগ এণ্ড কিচেনলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আনদিনাৰ দৰে আজিও মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে নিশ্চয় আজি মই কি ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ' চাই ভাল পাব। গতিকে পলম নকৰি বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ড্ৰাই চিলি চিকেন বনাবলৈ আমাক প্ৰয়োজন হ'ব। এয়া লৈছোঁ ময়দা, কৰ্ণফ্লাৱাৰ, চয়া চচ, চিলি চচ, আদা আৰু নহৰুৰ পেষ্ট, চিকেন লৈছোঁ বনলেছ, এয়া লৈছোঁ নিমখ, ডিম এটা, আদা আৰু নহৰু কটাৰী সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ আৰু কেপচিকাম। এফালে লৈছোঁ ৰিফাইন টমেটো চচ আৰু ৰঙা জলকীয়া গুড়া। এতিয়া আমি প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ম। মাংসখিনি মেৰিনেটৰ বাবে আমি ইয়াতে যোগ কৰিম। এয়া দিছোঁ নিমখ অকণমান, ৰঙা জলকীয়া গুড়া দিছোঁ 1 চামুচ, ইয়াত মই কাশ্মীৰী মিৰ্চটোহে ব্যৱহাৰ কৰিছোঁ। আদা আৰু নহৰুৰ পেষ্ট দিছোঁ আধা চামুচ, আৰু এয়া চয়া চচ দিম 1 চামুচ। এতিয়া আমি মাংসখিনি ভালদৰে সানি মিক্স কৰি লোৱাৰ পাছত ঢাকনিয়ে ঢাকি ৰাখি মেৰিনেট হ'বৰ বাবে 1 ঘণ্টা সময় ফ্ৰিজত ভৰাই থ'ম। 1 ঘণ্টা সময় মেৰিনেট কৰি ৰখা মাংসত এয়া প্ৰথমতে ডিম এটা ভাঙি দিছোঁ, কৰ্ণফ্লাৱাৰ দিছোঁ, সৰু কাপে 2 কাপ হ'ব, আৰু এয়া ময়দা সৰু কাপে 1 কাপ। এতিয়া ইয়াতে পানী দি ভালকৈ সানি ল'ম, যাতে গোটেই মাংসখিনিত ময়দা, কৰ্ণফ্লাৱাৰ আৰু ডিম ভালকৈ মিহলি হৈ যায়। এনেদৰে ভালকৈ সানি ল'ম। এয়া ভালদৰে মই সানি মিক্স কৰি লৈছোঁ, গোটেই মাংসতে যাতে লাগি যায় সুন্দৰভাৱে মই মিক্স কৰি লৈছোঁ। হৈ গ'ল, ভালকৈ মিক্স হৈ গ'ল। চাওক কেৰাহীখন গৰম হৈ গ'ল। এতিয়া ইয়াতে মই ৰিফাইন তেল দি দিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া মই মাংসখিনি ফ্ৰাই কৰিবৰ বাবে তেলত এটা এটাকৈ দি দিম। মাংসখিনি 10 মিনিট সময় গেছটো মিডিয়াম ফ্লেমতে দি ফ্ৰাই কৰি থকাৰ পাছত এই মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই মাংসখিনি প্লেট এখনত উলিয়াই ল'ম। প্লেটখনত মই টিচু পেপাৰ দি লৈছোঁ, যাতে মাংস সোমাই থকা জেলিখিনি ভালকৈ শুহি লয়। টিচু নহ'লে পেপাৰো ইউজ কৰিব পাৰি। ড্ৰাই চিলি চিকেন বনাবলৈ তেল গৰম হৈ গ'ল। এতিয়া মই কাটি ৰখা আদা আৰু নহৰু কেইটুকুৰা দি দিছোঁ, এয়া জলকীয়া কেইটুকুৰাও দি দিছোঁ। এতিয়া এইখিনি ভালদৰে এনেকৈ মিক্স কৰি লৰাই ল'ম। এনেদৰে লৰোৱাৰ পাছত কালাৰটো চেঞ্জ হ'বৰ বাবে অকণমান সময় ৰাখি থওঁ। এতিয়া ইয়াতে কাটি ৰখা কেপচিকাম কেইটুকুৰা আৰু পিঁয়াজ কেইটুকুৰাও দি দিছোঁ। এতিয়া এইখিনি এনেদৰে লৰাই ভালকৈ মিক্স কৰি ল'ম। এনেদৰে ভালকৈ মিক্স কৰি লোৱাৰ পাছত অকণমান সময় ফ্ৰাই হ'বৰ বাবে গেছটো মিডিয়াম ফ্লেমতে ৰাখি দি থ'ম। পিঁয়াজ আৰু কেপচিকামখিনি অকণমান ফ্ৰাই কৰাৰ পাছত এতিয়া ইয়াতে আমি আগতে ফ্ৰাই কৰি ৰখা মাংস কেইপিচ দি দিম। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। অকণমান দেৰি সিজোৱাৰ পাছত এয়া মই এতিয়া দিছোঁ আজিনামোটো, নিমখ দিছোঁ মই সোৱাদ অনুযায়ী। এতিয়া পুনৰবাৰ মাংসখিনি ভালকৈ লৰাই মিক্স কৰি ল'ম। অকণমান সময় মাংসখিনি এনেদৰে ফ্ৰাই কৰাৰ পাছত এতিয়া মই ইয়াতে দিম টমেটো চচ, এয়া দিছোঁ চিলি চচ,
চচ দিম মই 3 চামুচ। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম। পাঁচ মিনিট সময় সিজোৱাৰ পাছত ড্ৰাই চিলি চিকেন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। এনেদৰে বনাবলৈ বৰ বেছি কষ্ট নহয়, একেবাৰে সহজ। আপোনালোকেও এবাৰ বনাই চাব আৰু খায়ো খুব বেছি ভাল লাগে। আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে ৰেচিপিটো। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, যাতে আগলৈ মই কোনো ধৰণৰ ভিডিঅ' আপোনালোকে ন'টিফিকেশ্যন পাব পাৰে। ধন্যবাদ।